সো এই গাইজ স্বাগতম জানাইছোঁ আমাৰ অন্য এটা ভিডিঅ'ৰ মাজত আপোনালোকে আছে আমাৰ ইউটিউব চেনেল ফৰ বি ব্লগছ। তো আজি থাম্বনেইল চাই গমেই পাইছে আমাৰ ভিডিঅ'টো কেনে হৰবা যায় আছে। তো আজি যাম ৰাসক, ৰাস চাব পইচা নাই ৰ'ব গাইজ। তো এতিয়া মানে অলছো যাবাক লাগি, অলছো মানে অল নাই, তো অলে যাওঁ। তো বলক গাইজ ভিডিঅ'টো আৰম্ভ কৰোঁ। গাইজ মানে অলতে মানে ৰাতি আহি গ'ল, তো এতিয়া যাই থাকোঁ। তো এতিয়া বেছি বকি থাকিব নালাগে আৰু যাই থাকোঁ গাইজ, চাই থাকক ভিডিঅ'টো। তো গাইজ মানে আমি আহি এতিয়া পালোঁ কালাগ। তো কালাগত অলপমান মানে চাইকেল টাইকেলগিলা ৰখাই কিনে তো আমাৰ মাজত আজি বহুত দিনৰ মূৰত আহি বেছি তো আমাৰ কৌশিক ভাই। তো কৌশিক কেনাই তই ইমান দিন ক'ত গৈছিলি? ক'ত গৈছিলি কৌ ভালকৈ কৌ। গাইজ ইমান দিন মানে ই কথা মানে আছিলেই, টাইম দিব পৰা নাছিল আমাক না কি আই? হে মানে গাইছে কাম আছিল সেইকাৰণে আৰু আনিছোঁ। আৰু এই এটা কম্বল চম্বল উৰি দেখছি না গাইজ এখন পচৰা না কি এখন কৌ মাফলা আৰু এখন দেখছি নাই মানে দূৰৰ পৰা চালি মানে এখন কম্বল উৰি আন পায় এই গাইজ অৱস্থা আন্দৰ। গাইজ মানে আমি এতিয়া এই সত্ৰ পাইছোঁ, সত্ৰ যেতিয়া মানে আৰু তাৰ লগৰ ছোৱালী লগ পাই গ'লোঁ। তো আমাৰ মাজত আৰু এটা আহি গ'ল। তো ই আৰু আমি গোটাই এতিয়া যাম। তো এতিয়া ৰাকেশৰ দোকানখনত তাকে যাম। নাৰপাৰা মানে হাতৰ গুৰি গোপাল মন্দিৰ তাতেতো হয়ে চবেই জানে, তাতে ৰাকেশৰ যদি ভিডিঅ' চাই আছে গমেই পাইছি। তো তাকে যাওঁ, তো বলক যাই দেখোঁ আৰু গাইজ পাই গ'লোঁ আৰু অলপমান টাইম আছে। তো এখনি ইয়াত যাওঁ ৰ'ব, ভিতৰক লাগি কি বেয়া হয় একদম বঢ়িয়া, একদম জাগা মানে আমাৰ এই বাইকখন মানে পাৰ্ক কৰিব লাগে। তো একদম বঢ়িয়াকৈ বাইকখন পাৰ্ক কৰি লওঁ, সেইটোৱেই মানে গেট। তো এতিয়া বঢ়িয়াকৈ সোমাই যাম আৰু এখন পাৰ্ক কৰি ল'ব লাগিব আগতে। বা বৰ্তমান হৈছে তো একদম গাইজ ৰাসৰ খোলা পাই গ'লোঁ, একদম ৰাসৰ খোলা ভিতৰত সোমাই গৈছোঁ। তো অলপ এইফালে একদম বস্তু মানে ডাঙৰেই দিয়ক, এইফালে মণি হেৰি গোটাই লাইনটো মণি হেৰি একদম। তো এইফালে আৰু এইফালে চাইডে একদম মানে জিলাপি বনাই আছে। তো আৰু একদম এইফালে কিবা ফাংচনৰ কিবা মিটিং হৈ আছে। তো এইফালে আৰু এইটো চাইডে একদম মানে মূৰ্তিৰ লাইন লগাই দিছে। আৰু ইয়াতে কিবা এখন মেপ বনাইছে, মেপখন দেখে আৰু এখন মেপ বনাই দিছে ইয়াতে একদম মানে সিন্ধু সৰস্বতী তো বাকী নাগেশ্বৰৰ শিৱ বাবাগিলাখান আছে। আৰু তাতে দেখি দিয়ক চাইডটো একদম সুন্দৰকৈ ভাল চাইডে বনাই দিছে। আৰু দাতাৰ নামগিলা লিখি দিছে ওপৰত গাইজ। আৰু সেইফালে একদম আহি গৈছে একদম মূৰ্তি ইয়াতে সুন্দৰকৈ লাইনটো মানে গোটাই মূৰ্তিৰ লাইন ইয়াতে। তো আৰু ইফালে দাতাৰ নাম লিখি দিছে মানে ইয়াতে তো দিশৰ কৃষ্ণ আৰু দাতা সুভাষ দাস বৰধৰা এইটো মানে দেখি দিছোঁ দধিচোৰ একদম মজাকৈ। তো এইফালে এইটো এই লাইনটো মানে গোটাই মানে খেলাৰে কিবা কওঁ দক খেলা নহয়, এইটো লাইন গোটাই গহৰী লাইন আৰু তো এইফালে গোটাই গহৰী লাইন দেখি দিছে। আৰু তাতে তাতে ছবি এখন আঁকি দিছে গাইজ মজাকৈ। ইয়াতে গহৰীগিলাখন একদম বনাই দিছে। এইটো কিবা নৰকাসুৰ বধ দিছে, নৰকাসুৰক যেনেকৈ এটা বধ কৰি দিছে ইয়াতে। হনুমান জয় শ্ৰীৰাম, জয় ভোলানাথ বাবা। আৰু এইটো হৈছে গাইজ মানে মেইন মণ্ডপটো আৰু মণ্ডপটো মজাকৈ সজাইছে, অলপ সিয়া চিয়া কৰিলে আৰু বহুত এখন অসমীয়া পৰম্পৰা ফুলাম গামোচা আছে। এতিয়া ভালে সীমাটোৰ ভিতৰে এই গামোচাখন সোমাই দিওঁ। যাদু যাদু চাওক, যাদু যাদু অসমীয়াত এষাৰ কথা আছে যে ৰাইজে জোকানি নৈ বয়, আৰু আমি এই কথা শুনি আহিছোঁ সৰুৰ পৰা, আজি তাকে প্ৰমাণ কৰোঁ। যিসকল ৰাইজে যাদু ভাল পায় আৰু বিশেষকৈ আমাৰ হীৰকজ্যোতিক ভাল পায়, ক'ত শুনাই কিন্তু আমি মেজিটো একেলগে কৰোঁ। ৰেডি 1 2 and 3 একেলগে। পিছত দৰ্শনীক কৈছোঁ একেলগে কৰক, অলপ সহযোগ কৰক। ঠাণ্ডা লাগিছে নেকি? ভাল পাইছে আৰু ভাল পাইছে এটা জোৰ কাটা হাত চৰি দিব। থেংক ইউ। মানে গাইজ বঢ়িয়াকৈ যাদু চাদু দেখি দিছে একদম। যাদু মানে
নিচা লাগি যাব গাড়ী তাতে চাইড আছে গোটাই তো এতিয়া অলপ গহাই যাক আপোনালোকে বেলেগ চাব নালাগে একদম শ্ৰীকৃষ্ণ একদম মজাকৈ চাই লওক এলাহান শ্ৰীকৃষ্ণ এই মজা এইটো বহুদেৱ বৈভকীৰ বিবাহ ৱাৰে ৱাহ হয় ভোলেনাথ এইটো চাওক এইটো সৰস্বতী এইটো গোবৰ্ধনধাৰী কৃষ্ণ জয় জয় শ্ৰীৰাম বেলেগ সুন্দৰ হৈ আছে আইদয় অঁ জয় শ্ৰীকৃষ্ণ এই ৰাধা কৃষ্ণ মানে মম লাগে ন আমি বাপৰে বাপ বলে না দেখিবি কি ছিল এইটো গণেশ দ্বীপ দিয়া গণেশ ভোলেনাথ ভোলেনাথ হর হর মহাদেব অস্ত্রদাতা মহাদেৱ আছে নে এইটো হনুমান এই জয়ন্ত ডেকা দিছে জয়ন্ত ডেকা শিৱটো মজা দক মজা চব ইয়াতে আমি শিৱে দেখিছো না কি শিৱ আৰু কৃষ্ণ আছে শিৱ আৰু বেছিভাগ শিৱ আৰু কৃষ্ণই আছে আৰু এইটো একদম ও মাইটো কি পুতুনা বধ নেকি ইয়াতে দেখোন আকৌ লেখা চেখা নাই কৌশিক তোৰ কি গহিলা চাগে নাই লাগছি হে শ্ৰীকৃষ্ণই সেইটো গম পাইছো চবেই গম পাইছে এইটো তোৰ কেনে লাগছি নতুন চলটো গুড কেনে অ ভাই তোৰ কেনে লাগছি কৌ ভালকে কবি অলপমান মাইনত চালো ৰাস্তা চালো ধুনীয়া কথা চালো এতিয়া ৰাখি দোকানত যাওঁ এতিয়া দেনে চাওঁ বিক্ৰী কেনে সুধো পইচা 1 টকা 1 টকা নকৰা ৰাস্তা পাইছো ৰাখি দোকানত যাওঁ কিবা দেনে চাওঁ ৰেকৰ্ড গাইছ পইচা নকৰা ৰাস্তা পাইছো ৰেকৰ্ড তাকো তিনৰ তাত 1 টকাও নাই এতিয়া পূজা উজা চাই ৰাকেশ দাঁতাকে সব ভিক্ষাৰী দেই একদম গাইছ মানে ৰাকেশ জুনিয়ৰ কিটচেন তো ৰাকেশ জুনিয়ৰ কিটচেন কিনে তো ৰাকেশ দিয়া কেনে ভাই তো কেনাই বিক্ৰী কেনাই বিক্ৰী মানে তাতে যাদু আৰম্ভ কৰিছে কৰাৰ কাৰণে বৰ্তমান দেখিছে না মানুহ একদম খালী হৈছে ঠিকে আছে আজিও ইটেকেল ঠিকে আছিল কিন্তু বৰ্তমান পৰা অলপমান ডাউন হৈছে টুপিটো মাৰা কিন্তু চাল লগা আছে দে হ'ব দিলে বাৰ ক'বা নেকি আকৌ চাল দেখা তো একদম দোকান চকানতে একদম চলি আছে তো জন্তু দা কেনাই কেনাই কি নে আজি মানে বিশেষ মানুহ মানে নাই 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 বেয়া পাইছে অ মা বেয়া পাই আছে বোলে কি ৰাত দেখাব ৰাত দেখালে ভাল পাব এতিয়া বেয়া পাইছে ঠিকে আছে তো কি হবি নি দোকানত ভিৰ একদম মানে ভিৰ আজি মানে তাতে চাৰ্কাছ মানে সেই যাদু চলি আছে তো যাদুৰ কাৰণে তাতে অলপ সেই আছে যাতে মানে একদম কেছ লত মানে একদম ইজি হৈ গৈছে আমি এতিয়া বহি আছোঁ মানে আমাৰ আহি গৈছে একদম ঘুগনি তো একদম লগাই দিওঁ দে না কি লগাই দিওঁ আপুনি বঢ়িয়াকৈ একদম লগাই দিওঁ তো ঘুগনি আমাৰ চাইডৰো ঘুগনি আহিছে লগাই দিওঁ না কি লগাই দিলে এবাৰ মানে দাদা আমাৰ দোকানত আহি গেলা ভালে আছে খাইছে না পুৰা মজা খাই দিছোঁ গায়ক চাব না গায়ক নাচাওঁ গায়ক নাচা গায়ক তেতিয়া আমি গায়ক চায়ক চাই মানে খানা খাই পুৰা যাম আৰু আপোনালোক লগ পাই আছো অলপমান দেৰিকে আমাৰ মানে খোৱা লোৱা হৈ গ'ল একদম মজাকৈ খাই দিলোঁ তো খাই লৈ এতিয়া মানে ওলাই যাওঁ তো যাওঁতে মানে আপোনালোকক সত্ৰৰ ৰাজ দেখি দিম তো সত্ৰৰ ৰাজ কেনে হ'ব এতিয়া আমি সপা ধৰা এই অৱস্থান দূৰ আমি সপা ধৰা ঠাণ্ডা লাগে এখন মাৰি লৈছো তো কেনা দেখা হৈছে এটা কমেণ্ট কৰি দিবচোন আমি ডাকো তহঁতে তই ডাকুৱে দে তই ডাকুৱে তই এতিয়া একদম ওলাই যাওঁ গাইছ তো চাই থাকক ভিডিঅ'টো গাইছ মানে তাৰ পৰা ওলাই দিলোঁ ওলাই দিয়াৰ মানে লগে লগে মানে ইয়াতে চাইকেলখন ভাৰ্গৱ চাইকেলখন মানে ফুটি গ'ল তো ফুটি যোৱাৰ পিছত মানে ঠেলি আনিলোঁ আধা যিখিনি বাৰু তোৰ আগৰ ক্লিপটোত দেখাই পাইছি কেনে আনিলোঁ তো এতিয়া মানে ভাগ্য ভাল মানে খুৰাই দোকানখন বন্ধ কৰিছিল তো খুৰাই থকাকৈ মানে দোকানখন খুলি দিলে আৰু তো এতিয়া অলপ মানে আমাক চাইকেলখন বাতি দিব তো মানে উপায় নাই মানে কোফা লাগছি এটা কোফা আহিছে আমাৰ লগত ভাৰ্গৱ আৰু এটা আছে কৌশিক দুটা কোফাই লগ লাগছি তো এই দুটা মানে আৰু কি ক'ম গাইছ দক হ'ব দক চাইকেলখন ভাল কৰোঁ দক মানে আমাৰ একদম চাইকেল ভাল কৰা হৈ গ'ল তো একদম মানে এখন মাস্কখন মাৰি লৈছোঁ একদম মজাকৈ তো আগৰ দিন আকৌ দেখাই নাই তো একদম বঢ়িয়াকৈ এখন খুলি লওঁ ৰ'ব একদম চাইকেলে ভাল কৰা হৈ গ'ল লাগিয়া কৌশিক পুৰা একদম আৰু মানে একদম ভীষণ ঠাণ্ডা লাগছি গাইছ মানে যি ঠাণ্ডা এটা আহিছে মানে এখন নামাৰিলি মানে স্কাৰ্ফখন নামাৰিলি থাকিবই নোৱাৰি তো আৰু ভাৰ্গৱ এখন চাইকেল
তো এখন চাইকেল পিছৰ চাকাতহে মৰিলোঁ দেই পিছৰ চাকাটো উঠছি ফুটা নাই কোনোবাই পামেট দিছি নাই খেচৰা চলি গাইছ কোনোবাই মানে খেচৰা চলি পামেট দিছি পুতি বেছি পাম চাম এৰি দি কিনে না কিয়াই ভাল মানুহ নহয় ইয়াৰ ভাল চলিৰ কাম কোনোবাই মানে গাইছ ফুটিতে পামটো এৰি দিছি মানে গাইছ যিদিনাখনে তাৰ পামেট দিব নহয় সিদিনাখনে গম পাব ই ফুটি পাই কিনে আৰাম পাইছি সে আমাৰ কষ্ট হৈছে গাছ যাই থাকোঁ দিয়ক আৰু সত্ৰত আপোনালোকক ভাবছিলোঁ আপোনালোকক ৰাস্তা দেখি দিওঁ সত্ৰত কিন্তু সত্ৰত ৰাস্তা দেখোন হয় মানে গাইছ ভিতৰত নাই বাহিৰৰ পৰাই দেখাম আপোনালোকক অলপ বাহিৰৰ পৰা দেখি দিব চেষ্টা কৰিম মজাকৈ সত্ৰৰ ৰাস পাই গ'লোঁ তো সেইখনতো সত্ৰৰ ৰাস ভিতৰত আৰু নোসোমাওঁ গাইছ তো অলপ দেৰি হৈছে না একদম মজাকৈ আমি আছোঁ এখানে সত্ৰৰ ৰাস ভিতৰত নোসোমাওঁ দিয়ক তো যাই থাকোঁ গাইছ তো ভিডিঅ'টো চাই থাকক গাইছ মানে ঘৰ আহি পালোঁ তো ঘৰ আহি পাই আৰু মানে একদম যি ভাগা ভৰিখনৰ যি ভীষণ বিষ উঠছি তো এতিয়া মানে আৰু বেছি বকি নাথাকোঁ দিয়ক আৰু ৰাতি হৈছে তো ভিডিঅ'টো ভালে লাইক শ্বেয়াৰ কমেণ্ট ছাবস্ক্ৰাইবখিনি কৰি থৈ দিব তো আজিলৈ মানে জয় আই অসম।